আসসালামু আলাইকুম, হেল্ল' এভৰিৱান। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহে গৰম আৰু উপায় নাই, আৰু গোটেই দিনটোৰ কাৰণে ভাবিছোঁ ৰাতিপুৱাই কাম কাজ কৰি আজৰি হৈ লওঁ। তো গৰমত ওলাব নোৱাৰা অৱস্থা আৰু চাব নোৱাৰা অৱস্থা, সকলো পিনে উত্তপ্ত পৰিৱেশ। যিমানেই ফেনৰ বতাহ নহওক কিয় গৰম বতাহেই পোৱা যায়। তো তাৰ কাৰণে ভাবিছোঁ ৰাতিপুৱাই সকলো কাম কাজ কৰি আজৰি হৈ ল'ম। তাৰ কাৰণে ইয়াত চাওক, ৰাতিপুৱাই সকলোখিনি স্লেব টাইপ গেছ টেছ চবখিনি মচি কিনি লৈছোঁ। তো ৰাতিপুৱাৰ মানে কিবা কিবি বনাব আছে, তাৰ কাৰণে জল্দি কৰি আছোঁ। তো গোটেইখিনি দেৰি কৰা হয়, যিহে ধূলি ভালো, খৰাং বতৰৰ কাৰণে ধূলি ভালো আহি পৰে সকলো বস্তুতে। তো ধুনীয়াকৈ ৰাখিলে মনটো ভাল লাগে, পজিটিভ ফিল আহে। তো কাৰণো ভাল নালাগে ধুনীয়াকৈ ৰাখিব, সকলোৱে বিচাৰে ধুনীয়া এটা দেখিব, ধুনীয়া মনটো পবিত্ৰ হৈয়ে আৰু চাফ চিকুণ হৈছে ইমানৰ অংশ। তো সকলোৱে তেনেকৈ যিমান সময় পায় তো চাফ চিকুণ কৰি ৰাখিব বিচাৰে। তো ময়ো তেনেকৈ যেনেকৈ পাৰোঁ আৰু তেনেকৈ কৰোঁ। তাৰপিছত মই কিবা কিবি বাচন সেইখিনি ধুই লৈছোঁ। তো মই তেনেকৈ কাম কাজখিনি জমাই নথওঁ, যিমান পাৰোঁ যি সন্মুখত আহে তাকেই ধুই মেলি লৈ লওঁ আৰু বজাই নাৰাখোঁ, যে জমাই নথওঁ যে পিছত কৰিম বুলি। তো বেছি একেলগে নহয়, যিকেইটা হৈছে সেইখিনি ধুই লৈছোঁ মই। তো যিহেতু ময়ে নিজেটো কৰিব লাগে, তো কিনো বজাই থ'ম আৰু কামখিনি। তো নিজেই সকলোখিনি কৰিলোঁ। আৰু বেচিনটোৰ কথানো কি ক'ম, এইবিলাক ষ্টীলৰ বেচিনবিলাক একেবাৰে বহুত লেতেৰা হৈ যায়। তো দিনটোত 4-5 বাৰ ধুবই লাগে। তো তেলতেলীয়া যেন হৈ থাকে যিমানেই ধুই নাথাকোঁ কিয়। তো তেনেকৈ ধুই মেলি ল'লোঁ। তাৰপিছত এতিয়া ৰাতিপুৱাৰ কাৰণে তো হাজবেণ্ডৰ প্ৰিয় বস্তু হৈছে মাংস, কিন্তু মাংস তেওঁৰ কাৰণে অতি ক্ষতিকাৰক, কিন্তু এইটো নামানে, কোনেও বুজাব নোৱাৰে। তেওঁ কিন্তু এয়া চৰ্বি থকা মাংসহে খাই ভাল পায়। আৰু zeeshan কৈ আছিল যে কলিজা খাব বুলি, তাৰ কাৰণে এঘালমান মাংস লৈ আহিলে। তো সেইখিনি গোটেইখিনি বাচি কিনি লৈছোঁ আৰু আদা নহৰু পিঁয়াজখিনি লৈছোঁ। তো এতিয়া মাংসটো বহাই দিছোঁ। তাৰপিছত পিঁয়াজ নহৰুখিনি অলপ দেৰি হৈছিল বচাতে, তাৰপিছতে দিছোঁ মই। তো এয়া মাংস প্ৰায় হৈয়ে গৈছে। তো খাবলৈ বহি আছে মানুহ। তাৰ কাৰণে আদা হওঁতে আৰু তেখেতকে দি দিলোঁ। zeeshan খাব কৈ আছে, তো তেওঁকো দি ল'লোঁ। তেনেকৈ আমি ৰাতিপুৱা খাই ল'লোঁ। তাৰপিছত চাওক ৰ'দৰ অৱস্থা, বাহিৰত ওলাবই নোৱাৰোঁ, কাপোৰ কানি মেলি দিলেই শুকাই যায়। আৰু তো কাপোৰ কানি কেইটামান আছিলে ধুই মেলি ৰ'দত দিলোঁ। তাৰপিছত ভাবিলোঁ আজি কি কৰা যায়, ইমান ৰ'দহে। তো ৰ'দৰ কাৰণে অলপ নেমু চৰবত খালে গাটো ঠাণ্ডা পৰে যেন লাগিব। তাৰ কাৰণে এয়া গছৰে নেমু হয়, এইবিলাক লৈ লৈছোঁ দুটামান। তো আজি চৰবত খাম বুলি ভাবিছোঁ। তো তেতিয়া নেমুকেইটা কাটি লওঁ, দুটা নেমু এনেকৈ পিচ কৰি লৈ লৈছোঁ, কাটি লৈছোঁ। এইখিনিৰ পৰা ৰসখিনি উলিয়াই লওঁ। এতিয়া মই এনেকৈ হাতেৰে উলিয়াই লৈছোঁ ৰসখিনি, যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ উলিয়াই চাগে। তো মই এনেকৈ উলিয়াওঁ গোটেইখিনি। এতিয়াও ৰস উলিয়াই লৈছোঁ, এইখিনি ৰসে হৈছে। তো এইখিনি এটা গ্লাছত ভৰাই থৈ দিম। তো এইটোত মই চেনি আৰু নিমখ দিম এতিয়া। তো আমি মানুহ ঘৰত zeeshan লৈ 5জন। তো দুভাগে বনাব লাগিব, চুগাৰ ফ্ৰী আৰু নৰ্মেল চেনি। তো দুটা পাত্ৰত মই লৈ লৈছোঁ, এটাত চুগাৰ ফ্ৰী, এটাত নৰ্মেল চেনি। তো অলপ নৰ্মেল পানীৰ সৈতে এইখিনি চেনিখিনি গলাই লৈছোঁ। তো যিহে গৰমটো, অলপ ফ্ৰিজৰ পানীও আজি মিহলাম। তো এই দুটাত মই নেমুৰ ৰসখিনি মিলাই দিছোঁ। তো চেনিখিনিও গলি গৈছে। এতিয়া মই ইয়াত ফ্ৰিজৰ পানী মিহলাম। এইটোত স্প্ৰাইট নহয়, ফ্ৰিজৰ পানী হয়। তো অলপকৈ ঠাণ্ডা পানী দি লৈছোঁ। তো সকলোকে ভগাই দিছোঁ, মই আৰু zeeshan। যিহেতু ঠাণ্ডা পানী আছে, তো zeeshan কাৰণে অলপ নৰ্মেল পানী মিহলাই দিছে। তাৰপিছত আহিল চাহ খাবই লাগিব। তো চাহ নাই আজি, যিহে গৰম। তো গাখীৰো কমি গৈছিলে ঘৰত। তো কৈ আছে ব্লেক কফি খাব বুলি। তো ব্লেক কফিৰ কাৰণে মই গৰম পানীত অলপ কফি দি দিলোঁ। তাৰপিছত অলপমান গাখীৰ আছিল, সেইখিনি দি দিছোঁ। তো তেনেকৈ সেইটো গ'ল। তাৰপিছত মই ভাবিছোঁ যে
তিয়হ আৰু অমিতাৰ সৈতে কিবা এটা বনাই খাওঁ। তো গৰমত তেনেকৈ কিবা কিবি জলকীয়াৰ সৈতে খালেতো ভালেই লাগে। তো মই তেনেকৈ বনাই খালোঁ। সেইটো খাই বৈ লৈ তাৰপিছত কেইটামান আম কিবা কিবি আছিলে তেখেতক কাটি দিলোঁ। তাৰপিছত দুপৰীয়া টাইম হ'ল, তো গৈছোঁ গা পা ধুই মই নামাজ পঢ়ি লৈছোঁ। নামাজ পঢ়ি আৰু ঘৰত ৰখিব নোৱাৰা অৱস্থা, আৰু ইমানেই গৰম, ঘামি চামি আৰু অৱস্থা নাই, আৰু গা দি পানী ওলাই গৈছে। তাৰপিছত মই ভাবিছোঁ অলপ বাগানৰ পিনে যাওঁ, বতাহ বলিছে নেকি, গছৰ পাতটো নলৰেই, তো তাৰ কাৰণে অলপ হ'লেও খোজকাঢ়ি আহিলোঁ। তাৰপিছত দেখিলোঁ কুকুৰাবিলাক ঠাণ্ডা বিচাৰি ইয়াত আহি বহি আছে। তো বাথৰুমৰ বাৰান্দা হয়, ইয়াত চাগে অলপ ঠাণ্ডা আছে, তো তাতেই কুকুৰাবিলাক বহি আছে। তো তাৰপিছত আমাৰ দুপৰীয়া খোৱাটো অলপ লেট হ'ল, তাৰ কাৰণে ভাবিছোঁ আজি মিছা মাছ কেইটামান আছে, তো মিছা মাছৰ তৰকাৰী এটা বনাওঁ। তো বাৰীৰ পৰা কিবা কিবি আনোগৈ, চাওঁ কি আছে বাৰীত। তো এইটো আমাৰ বাৰী হয়, কিবা কিবি গছ গছনি লগোৱা হৈছে, মানে চব্জি খেতি হয় এইটো। তো খাব পৰা সকলোবিলাক হৈ আছে। তো এটা কোমোৰা লাগি আছে, এটা নহয় বহুত কেইটা লাগিছে, আজি চাগে বেচিছে কেইটামান। তো এইটো এটা চৰকাৰী কল হয়। তো আগতে তেখেতে বোলে এইটোৰ পৰাও গা পা ধুইছিল, পানী খাইছিলে। এইটো বেঙেনা, সৰু সৰু বেঙেনাবিলাক যে মৰিচা শাক হৈছে ধুনীয়াকৈ। তো এইফালে কোমোৰা গছবিলাকো ধুনীয়াকৈ হৈ আছে। এইটো এটা আমাৰ নেমু গছ, বহুকেইটা নেমু হৈ আছে। তো আৰু নেমু গছ আছে, তো আপোনালোকক ভালকৈ এদিন দেখুৱাম আমাৰ বাৰীটো। তো এইফালে আৰু কিবা কিবি লাগি আছে চাওকচোন। এইফালে এটা ভাত কেৰেলা হয়, ভাত কেৰেলা লাগি আছে। এইফালে আকৌ কিবা কিবি লাগি আছে, এইটো এটা পুখুৰী হয় আমাৰ। এইফালে ৰঙালাও আৰু এইফালে জাতিলাওবিলাক ধুনীয়াকৈ আছে, কলমি আছে, দেখিব ভাল লাগে। তেনেকৈ চব্জিবিলাক হৈ থাকিলে নিজ হাতে তুলি নি ৰান্ধিলেতো আৰু বহুত মজাই লাগে। মোৰ কিন্তু বহুত ভাল লাগে তেনেকৈ কামবিলাক কৰি। তাৰপিছত এইটো এটা কোমোৰা, এইবিলাক কচু গছ হৈ আছে, কচু লতিবিলাক ধুনীয়াকৈ হৈ আছে, খাব পৰা হৈ গৈছে। তো তেনেকৈ আৰু গছৰ ঘৰৰ বস্তুবিলাক উঠাই নি খালেতো ভালেই লাগে ন। তো কোনো ধৰণৰ বেছি পৰিমাণে ঔষধ সাৰ দিয়া নহয়, তো তাৰ কাৰণে ইয়াৰ পৰা মই মৰিচা শাককেইটা তুলি আছোঁ, যিহে মাটি টান আৰু উঠাই নিব নোৱাৰোঁ মই একে হাতে। তো ভাঙি চিঙি লৈ আহিছোঁ কেইটামান। তো ৰ'দৰ অৱস্থা, আৰু আবেলিও চাওক ৰ'দ কিমান উত্তপ্ত বগা বগা হৈ আছে চাৰিওফালে। তো এইখিনি নি মই এতিয়া বাচি কিনি ৰান্ধি লৈ মিছা মাছ বনাইছোঁ, আৰু এইফালে কোমোৰা ভাজি বনাইছোঁ, এইফালে মাছ ভাজি, তেনেকৈ চিম্পুলকৈ খাই দিলোঁ, যিহে গৰম। আৰু তাৰপিছত মই আবেলি এইকেইটা ৰ'দত দিছিলোঁ পিঠাকেইটা, সেইটো ঈদত যে বনাইছিলোঁ পিঠাকেইটা, তো খোৱাই নহয় আমাৰ বেছি পৰিমাণে তেনেকৈ। তো ৰখি গৈছিলে পিঠাকেইটা, তো এইবিলাক কেইদিনমানৰ মূৰে মূৰে ৰ'দত দিলে মানে ভাল থাকে বস্তুবিলাক, পোকে নধৰে আৰু কিবা কিবি তেলতেলীয়া গোন্ধ ওলাই নহয়। তো সেইকাৰণে মই কেইদিনমানৰ মূৰে মূৰে এইবিলাক বস্তুবিলাক ৰ'দত দি শুকাই থওঁ। আৰু এইবিলাক টেমাকেইটাত ভৰাই থোৱা হৈছিলোঁ, তো টেমাকেইটাও ধুই মেলি লৈছোঁ, এতিয়া ভৰাই থৈ দিম। তো এনেকৈ ভৰাই থ'লে বস্তুবিলাক বহুত দিনলৈ ভালেই থাকে। তাৰপিছত আবেলি আকৌ মই চাওক আমাৰ বাৰীৰ পিছফালে গৈছোঁ। তো তামোল পাণৰ বাৰী, যিহেতু তামোল টপ টপকৈ পৰিয়ে থাকে, তো বুটলিব লাগে। তো মই কেইটামান তামোল বুটলি আছোঁ, কেইটামান পাইছোঁ চাওক। এইফালে আমাৰ লেচু গছত লেচু লাগি আছে। এইফালে এটা গছ আছে, এইটো মৌচুমী গছ হয়, চাওকচোন ধুনীয়াকৈ মৌচুমী গছ লাগি আছে, বহুত পুৰণা গছ হয় বোলে এইটো। তো বহুতকেইটাই মৌচুমী হৈছে, তো সৰু সৰু এতিয়া। তো আৰু কিবা কিবি গছো আছে, দেখাম পিছত। এইফালে লেচুকেইটা ৰঙো ধৰিছে, এটা অমিতাও পাৰি লৈছোঁ। তো তেনেকৈ মই তামোল কেইটামান বুটলি আনিলোঁ। তো তামোলকেইটা মই এতিয়া ইয়াত থৈ দিম, ইয়াতে থৈ দিওঁ আমি বুটলি আনি তামোলখিনি। তো তেনেকৈ আৰু ৰাতি হৈ গ'ল, সন্ধিয়া zeeshan লেচু খাই আছে। লেচু অনাৰ পৰ্যন্ত এতিয়ালৈকে ৰাতিয়ে হৈ গ'ল, তো খায়ে আছে। লেচু খোৱাটোতো সৰু বাচ্ছাৰ কাৰণে ক্ষতি হয় ন, তেতিয়াতো বুজাব নোৱাৰোঁ, আৰু য'তে থওঁ ত'তেই পাই যায় তাই। তো তেনেকৈ আৰু খাই আছে, কিনো ক'ম। আৰু ৰাতিৰ কাৰণে zeeshan গাত একো দিয়াই হোৱা নাই, যিহে গৰম।
তো সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আজিলৈ ইমানেই শেষ কৰোঁ। তো বাই।